ইমান ধুনীয়া ফুলৰ টাব এটা কেনেকৈনো ঘৰত অতি সহজে বনাব পাৰি চাওঁচোন। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টতে আপোনালোকে 1 কেজিমান চিমেণ্ট লৈ লওক। তাৰপিছত অলপ অলপকৈ তাত পানী ঢালি সম্পূৰ্ণৰূপে চিমেণ্টখিনি মিহলাই লওক। ইয়াত দেখিছে ধুনীয়াকৈ মই চিমেণ্টখিনি মিলাই লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক, তেতিয়া গম পাব আপোনালোকে কি ইয়াত এই ফুড বনাওঁতে কি কি বস্তু লাগিছিলে। এতিয়া আপোনালোকে এনেকুৱা ডাঙৰ চাই বক্স লৈ লওক আৰু লগতে লাগিব এটা বাল্টি আৰু এখন প্লাষ্টিক আৰু তাৰ ওপৰত ধুনীয়াকৈ ৰাখি দিয়ক যাতে চাব পৰি নাযায়। তুমিও লগতে যাবানে মই জীৱন সজাব খুজিছো। এতিয়া এখন ডাঠ কাপোৰ লৈ লওক। কাপোৰখন ধুনীয়াকৈ যিখিনি চিমেণ্ট লৈছিলে আপোনালোকে চাব যাতে কাপোৰখনৰ সম্পূৰ্ণৰূপে চিমেণ্টখিনি লাগি যায়। এয়া দেখিছে মই ধুনীয়াকৈ কাপোৰখনত চিমেণ্টবোৰ লগাই ল'লোঁ। কাপোৰখনৰ সম্পূৰ্ণ লগাৰ পিছত এতিয়া বাল্টিংটোৰ ওপৰত ধুনীয়াকৈ কাপোৰখন লগাই দিওঁ আৰু লগোৱাৰ পিছত এটা কথা মন কৰিব, তাত যেনেকুৱা মন যায় তেনেকুৱা শ্বেপটো দি লওক। পিছত যেতিয়া শুকাই যাব তেতিয়া আপোনালোকৰ অসুবিধা হ'ব। এতিয়া চাওক মই ধুনীয়াকৈ ইয়াৰ ওপৰত দি ল'লোঁ। তেন্তে ব'লক এতিয়া ইয়াক ভালকৈ শুকুৱাই লওঁ। এতিয়া লাহেকৈ বাল্টিংটো খোলক। এনেকৈ অলপমান জোৰ দিলে শুকাই আহিব চাবচোন। কিমান ধুনীয়াকৈ ৰৈ গৈছে চাওকচোন। ধৰক এতিয়া আমি ইয়াক ধুনীয়াকৈ কালাৰ কৰি লওঁ। যেনেকুৱা মন যায় তেনেকুৱা কালাৰ দি লওঁ। আৰু এইটো বনাবলৈ টকা আপোনাৰ খৰচ নহয়। দোকানৰ পৰা একো এটা আনিব লগা নহয়। বিনা পইচাতে আপুনি বনাব পাৰিব। এতিয়া চাওকচোন বগা ৰং কৰি লগত কিমান ধুনীয়া লাগিছে। এনেকৈ আপুনি এটা ঘৰতে সহজে বনাই চাবচোন। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।